Hello friends, welcome back to my YouTube channel. So ইতিমধ্যে Assam Direct Recruitment 2.0 Grade 3 আজি ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। LRC Grade 3 অফিচিয়েল ৱেবছাইট আছিল বা সেবাৰ ৱেবছাইটত আপোনালোকে ৰিজাল্টস পাই যাব। ইয়াতে দেখিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট, ইয়াতে দেখিছে প্ৰভিজনাল ৰিজাল্টস ফৰ ক্লাছ 3 পোষ্ট, এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড যদি মাৰি পেলাই লগইন কৰে তেতিয়ালে আপোনালোকে ৰিজাল্ট পাই যাব। সো অল দি বেষ্ট থাকিলে। সো আপোনালোকৰ যাতে ৰিজাল্ট ভাল হয় হিমানে কামনা কৰিলো। কেনেকৈ আহিব সেইটো দেখুৱাই আছো। তো ইয়াতে আপোনালোকে চাব পাৰে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ নাম এই সকলোবিলাক ডিটেইল থাকিব। আৰু যদি আপুনি অনলি বেচেলৰ ডিগ্ৰী যিখিনি টপ পোষ্ট হয় সেইখিনি চিলেক্ট হৈছে তেনেহ'লে বেচেলৰ ডিগ্ৰী বুলি থাকিব, পিছৰখিনি নাথাকে। কৈছে যে যিটো পোষ্টত আপুনি চিলেকশ্যন পাইছে, কোনটো ডিপাৰ্টমেণ্টত চিলেকশ্যন পাইছে সেইটো কিছুদিন পিছত প্ৰকাশ কৰিব। যোৱাবাৰৰ নিচিনাকৈ ডিপাৰ্টমেণ্ট বা কি পোষ্টত চিলেকশ্যন পায় সেইটো দুদিনমান পিছত ঘোষণা কৰিব এইবাৰো। ফাইনেলি আহি গ'ল আছাম পুলিচ ফাইনেল ৰিজাল্ট 2025। আছাম পুলিচৰ ফাইনেল ৰিজাল্ট ইতিমধ্যে মুকলি কৰা হৈছে আৰু ভিডিঅ'টো যেতিয়া আপোনালোকক দেখাম কেনেকৈ নিজৰ মোবাইলতে আপোনালোকে ফাইনেল ৰিজাল্ট চেক কৰিব। ভিডিঅ'টো যেতিয়া আপোনালোকক দেখাম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰিজাল্ট কেনেকৈ চেক কৰিব মই আপোনালোকক জনাই দিছোঁ। ভিডিঅ' লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজটো খোল খাব। ৰিজাল্ট চেক কৰিবলৈ হ'লে তললৈ স্ক্ৰল ডাউন কৰিব, একেবাৰে শেষত যাব। আজি 625টা পদৰ ৰিজাল্ট মুকলি কৰা হৈছে 10 অক্টোবৰ 2025 11:30 ইয়াৰ ৰিজাল্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে দেখিছে হাউ টু চেক আছাম পুলিচ ফাইনেল ৰিজাল্ট 2025। ফাইনেল ৰিজাল্ট চেক কৰিবলৈ হ'লে আপোনালোকৰ নিজৰ ৰোল নম্বৰ এণ্ড ডেট অফ বাৰ্থ বহাই পিনে আপোনালোকে নিজৰ ৰিজাল্টসমূহ আপোনালোকে চেক কৰিব। আৰু ইয়াতে ক্লিক হিয়া অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক হিয়া অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ডাইৰেক্টলি ৰিজাল্ট চেক কৰা পেজলৈ আপোনালোকক লৈ যাব। ইয়াতে আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড ফাইনেল ৰিজাল্ট ইতিমধ্যে ফাইনেল ৰিজাল্ট মুকলি কৰা হৈছে।